নমস্কাৰ বন্ধুসকল, আজি মই গোস্বামী হেণ্ডলুমৰ পৰা মই বন্দিতা গোস্বামীয়ে আপোনালোকৰ বাবে কেইযোৰামান পিয়ৰ পদ্মিনী পিংক কালাৰ যোৰা লৈ আহিছোঁ। আপোনালোকে চাব বুলি আশা কৰিছোঁ। এই যোৰা চাওকচোন, পিয়ৰ পদ্মিনীত আমাৰ পিংক কালাৰত মৰা হৈছে। এই যোৰাটো ধুনীয়াকৈ পিয়ৰ পদ্মিনীত মৰা হৈছে। এয়া চাওকচোন, এখন চাদৰখন হয়, এয়া চাদৰ হয়। এয়া ৰিবি ডিজাইনত আমি মাৰিছোঁ চাদৰখন। চাওকচোন, এয়া বিচনী ডিজাইন মৰা হৈছে। এয়া বিচনী ফুলটো মৰা হৈছে ধুনীয়াকৈ য়েল্লো আৰু হোৱাইটত মৰা হৈছে, আৰু মাজত পিংক ব্লু আছে। ইয়াতো ৰিবি ডিজাইনত মৰা হৈছে। ইয়াৰ মাজে মাজে ৰিবি ডিজাইনত এয়া মৰা হৈছে। গোটেই চাদৰখনতে আছে। চাওকচোন, যথেষ্ট ধুনীয়া এখন চাদৰ হয়। আৰু এখন মেখেলাখন চাওকচোন, যথেষ্ট ধুনীয়া হৈছে। মেখেলাখনো ডাঙৰ আহল বহল ধুনীয়াকৈ বনোৱা হৈছে। এয়া চব বিচনী ডিজাইনত মৰা হৈছে। এয়া চাওকচোন, আৰু এয়া ৰিবি ডিজাইনত মৰা হৈছে মেখেলাখনো। আৰু এইটো ব্লাউজ পিচ হয়। 1 মিটাৰ ব্লাউজ পিচ দিয়া হৈছে। এইটো ডিজাইন মৰা হৈছে ইয়াতে। এয়া চাওকচোন, এয়া এইটো পিংক কালাৰ ধুনীয়া এটা যোৰা এইটো মৰা হৈছে পিয়ৰ পদ্মিনীত। আপোনালোকে চাব বুলি আশা কৰিছোঁ। আৰু যদি আপোনালোকৰ কাৰোবাৰ পচন্দৰ হয় কাপোৰ যোৰাটো, আমাক স্ক্ৰীনশ্বট দি আমাক কণ্টেক্ট কৰিব পাৰিব। এয়া চাওকচোন, আমি পিংক কালাৰত এই যোৰাটো মাৰিছোঁ। এইটো ধুনীয়া হৈছে যথেষ্ট। ৰিবি ডিজাইনত মৰা হৈছে কাপোৰৰ যোৰাটো। আৰু আপোনালোকৰ যদি কাৰোবাৰ পচন্দ হয় তেতিয়াহ'লে আমাক স্ক্ৰীনশ্বট দি, আমি স্ক্ৰীনত নম্বৰটো দি দিম, মোক স্ক্ৰীনশ্বট দি হোৱাটছএপত কণ্টেক্ট কৰিব পাৰিব। আপোনালোকে ধুনীয়াকৈ চাই মেলি যদি কাৰোবাৰ পচন্দ হয় তেতিয়াহ'লে মোৰ লগত কণ্টেক্ট কৰিব পাৰিব। আৰু এটা যোৰা আপোনালোকলৈ লৈ আহিছোঁ। এয়া পিংক কালাৰ। চাওকচোন, এখন চাদৰখন হয়। প্ৰথম চাদৰখন দেখুৱালে মোৰ সুবিধা হয়। এয়া চাদৰখন, এয়া এটা ডিজাইনত ধুনীয়াকৈ মৰা হৈছে। এইটো যোৰা, এয়া চাদৰখন হয়। এইটো লতা ডিজাইনত মৰা হৈছে ব্লেক আৰু হোৱাইটত, আৰু বুটাকেইটাও দিয়া হৈছে গোটেই গাটোতে চাদৰখনৰ। চাওকচোন, ধুনীয়াকৈ বুটা দিয়া হৈছে। হোৱাইট আৰু ব্লেকত দিয়া হৈছে বুটাটো। ধুনীয়াকৈ বনোৱা হৈছে চাদৰখনো। আৰু এইকেইটা পটি হয়। এইটো ব্লাউজ পিচ, আৰু এইখন হ'ল মেখেলাখন হয়। মেখেলাখনো এয়া বুটা দি পেলাই মৰা হৈছে। চাওকচোন, ধুনীয়াকৈ ডাঙৰকৈ আপোনালোকক খুলি দেখুৱাইছোঁ। এয়া খুলি দেখুৱালে কাপোৰযোৰ দেখিবলৈ ভাল লাগে। এয়া চাওকচোন, বুটা দিয়া হৈছে আৰু লতা ডিজাইনত কাপোৰটো মৰা হৈছে ব্লেকত আৰু হোৱাইটত। কাপোৰযোৰ যথেষ্ট ধুনীয়া হৈছে। যদি আপোনালোকৰ কাৰোবাৰ পচন্দ হয়, যদি ভাল লাগে বুলি ভাবে, তেতিয়াহ'লে আমাক স্ক্ৰীনত দিয়া নম্বৰত আমাৰ লগত কণ্টেক্ট কৰিব পাৰিব। আৰু এটা যোৰা লৈ আহিছোঁ পিংক কালাৰত। বৰ ধুনীয়া এইযোৰ যে, আৰু অকণ ধুনীয়া ডিফাৰেণ্ট হৈছে এই যোৰাটো, আৰু অকণ ধুনীয়া হৈছে। চাওকচোন, এইটো পিংক কালাৰতে, এইটো কাষৰী ডিজাইনত মৰা হৈছে দেই, কাষৰী মৰা হৈছে এইখিনি। এয়া চাওকচোন, ধুনীয়াকৈ মই ডাঙৰকৈ খুলি দেখুৱাবলৈ চেষ্টা কৰোঁ। কেলৈ কাপোৰ যোৰাটো যদি ফটোত দেখা বা ভিডিঅ'ত দেখা ধৰণে ধুনীয়াকৈ যদি দেখা পায়, তেতিয়া মানুহবিলাকৰ মানে পচন্দ কৰাত সুবিধা হয়। সেইকাৰণে মই ধুনীয়াকৈ এনেকৈ দীঘলকৈ মেলি পেলাই দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এইটো 4টা কাষৰী মাৰি ধুনীয়াকৈ মাজে মাজে বুটা দিয়া হৈছে চাদৰখন। চাওকচোন, যথেষ্ট ধুনীয়া এযোৰ কাপোৰ হৈছে। পিংক কালাৰত আপোনাৰ য়েল্লো, আকাশী আৰু ব্লু আৰু হোৱাইট, সেই 4টা কাষৰী কালাৰত কাষৰী মাৰি ধুনীয়াকৈ বুটা দিয়া হৈছে মাজে মাজে। যথেষ্ট ধুনীয়া চাদৰখন এখন। আৰু আপোনাৰ এইটো পটিটো হ'ল কাপোৰযোৰৰ চাইড পটি হ'ল। এইটো হ'ল ব্লাউজ পিচটো। এই ব্লাউজ পিচটো যথেষ্ট ধুনীয়া। আৰু এইখন হ'ল মেখেলাখনো যথেষ্ট ধুনীয়া। মই ডাঙৰকৈ আপোনালোকক খুলি পেলাই দেখুৱাম আপোনাক। এয়া চাওকচোন, যথেষ্ট ধুনীয়াকৈ বনোৱা হৈছে। এয়া চাওকচোন, এয়া কাপোৰৰ যোৰাটো, এখন মেখেলা ধুনীয়াকৈ খুলি পেলাই দেখুৱাইছোঁ মই। যথেষ্ট ধুনীয়াকৈ বনোৱা হৈছে।
কাষৰীকেইটা খুব উজ্জ্বল হৈছে এই কালাৰটো অকণমান ডিফাৰেণ্ট হৈছে ভাল লাগিছে কাপোৰযোৰাটো মোৰ আপোনালোকৰ কেনেকুৱা হৈছে কমেণ্ট কৰি জনাবচোন মোৰ তেতিয়া ভাল লাগিব যদি আপোনালোকৰ কাৰোবাৰ ভাল লাগে তেতিয়াহ'লে আপোনালোকে মোক স্ক্ৰীনত দিয়া নম্বৰত আপোনালোকে কণ্টেক্ট কৰি মোক জনাব পাৰিব এইটো খুব ধুনীয়া দেই এইযোৰ আৰু ডিফাৰেণ্ট কালাৰটো বৰ ধুনীয়া অকণমান আনকমন কালাৰটো যথেষ্ট ধুনীয়াকৈ বনাবলৈ চেষ্টা কৰিছোঁ কালাৰ কম্বিনেশ্যনবিলাক আমি নিজে ইয়াতে দিওঁ মই লাগোঁ আৰু মোৰ লগৰ এগৰাকী আছে তাই বৰ ধুনীয়া কালাৰ কম্বিনেশ্যন চইচ কৰে তাইৰ লগতে আমি দুয়োগৰাকীয়ে চাই চিতি আমি কালাৰ কম্বিনেশ্যনবিলাক দিবলৈ চেষ্টা কৰোঁ আপোনালোকৰ কেনেকুৱা লাগে আমাৰ কাপোৰখিনি আপোনালোকে কমেণ্টত মোক জনাবচোন তেতিয়া মোৰ বহুত ভাল লাগে এইটো মিণ্ট গ্ৰীণ আৰু পাৰ্পলত বনোৱা হৈছে পিংক কালাৰ অকণমান ডিফাৰেণ্ট হৈছে কাপোৰযোৰ কালাৰ কম্বিনেশ্যন আনকমন হৈছে যথেষ্ট ধুনীয়া মাছটো উকা বাৰু এইযোৰ গোটেই গাতে বুটা দিয়া নাই চাদৰখন সকলোৱে বুটা দিলেও ইমান ভাল নাপায় সেইকাৰণে আমি এনেকৈ বনাবলৈ চেষ্টা কৰিছোঁ কিছুমান কাপোৰ অকণমান ডিফাৰেণ্টকৈ দিয়া হয় এইটো পটিটো চাওকচোন এইটো ছাইড পটিটো যথেষ্ট ধুনীয়া হৈছে আৰু এইটো ব্লাউজ পিচটো হয় আৰু এইখন মেখেলাখন আপোনালোকক খুলি মই দেখুৱাই দিম এতিয়া এয়া যথেষ্ট ধুনীয়া এইখন মেখেলাখন চাওকচোন আৰু আমাৰ কাপোৰবোৰ আপোনালোকক মই আগতে কৈছোঁ গোস্বামী হেণ্ডলুমৰ পৰা যদি আপোনালোকে কাপোৰ পাৰচেছ কৰিব বিচাৰে আপোনালোকে চিন্তা কৰিব নালাগে কেলে যথেষ্ট ডাঙৰ আহল বহলকৈ আমি কাপোৰখিনি বনাবলৈ চেষ্টা কৰিছোঁ আপোনালোকৰ যদি ভাল লাগে কাৰোবাৰ যদি পচন্দ হয় বুলি ভাবে তেতিয়াহ'লে মোক স্ক্ৰীনশ্বট দি মোক কণ্টেক্ট কৰিব পাৰিব হোৱাটছএপত আপোনালোকে মোৰ লগত কথা পাতি কাপোৰ যোৰাটো ল'ম বুলি ভাবিলে মোৰ লগত কথা পাতি ল'ব পাৰিব আৰু এটা যোৰা চাওকচোন আৰু এটা যোৰা আপোনালোকলৈ লৈ আহিছোঁ এয়া এইযোৰ যথেষ্ট ধুনীয়া হৈছে কাপোৰ এইযোৰ কাপোৰৰ যোৰাটো খুব ধুনীয়া হৈছে চাওকচোন আপোনালোকে এয়া চাওকচোন ব্লেকত মাৰিছে দেই পিংকত ব্লেক এক কালাৰত মৰা হৈছে কাপোৰযোৰ এক কালাৰত মৰাৰ কাৰণে আৰু অকণ ধুনীয়া লাগিছে কাপোৰযোৰ খুব ধুনীয়া একদম চিম্পলি লাগিছে কাপোৰৰ যোৰাটো ব্লেকত বিচনী বৰফি ডিজাইনৰ মাৰিছে আৰু মাজত বুটাখিনি অকল ব্লেকতে দিছে এক কালাৰত হয় কাপোৰযোৰ যথেষ্ট ধুনীয়া হৈছে কাষৰীটো গোলাপ ফুল টাইপৰ কাষৰীটো ধুনীয়া যথেষ্ট আৰু আপোনাৰ মাজত বুটাখিনি ব্লেক কালাৰ দিয়া হৈছে আমাৰ আৰু এখন মেখেলাখন দেখুৱাইছোঁ মেখেলাখন এয়া চাওকচোন এয়া মেখেলা এইখন মেখেলাখনো যথেষ্ট ধুনীয়াকৈ বনাইছে এই কাপোৰৰ যোৰাটো আপোনাৰ চিম্পুল হৈছে কিন্তু যথেষ্ট ধুনীয়া হৈছে কাপোৰ যোৰাটো এয়া চাওকচোন এইটো বৰফি ডিজাইনত আৰু বুটা কেইটামান ওপৰলৈকে দিয়া হৈছে এইযোৰ কাপোৰ ডিফাৰেণ্ট অকণমান কিন্তু বহুত ধুনীয়া এক কালাৰত হ'লে কাপোৰযোৰ দেখিবলৈও ভাল লাগে আপোনালোকে চাওকচোন যথেষ্ট ধুনীয়া হৈছে যদি আপোনালোকৰ কাৰোবাৰ এইটো ছাইড পটিটো হয় ব্লাউজ পিচটো ইয়াৰ মাজতে সোমাই আছে দেই ইয়াত ব্লাউজ পিচটো ইয়াতে মাজত এয়া এনেকৈ সোমাই আছে এইটো আৰু এইটো ছাইড পটি হয় যদি কাৰোবাক ভাল লাগে বুলি ভাবে তেতিয়াহ'লে মোক স্ক্ৰীনত নম্বৰটো আমি দি দিম আপোনালোকে মোক কণ্টেক্ট কৰি মোৰ লগত যোগাযোগ কৰিব পাৰিব আৰু এটা যোৰা আপোনালোকলৈ লৈ আহিছোঁ পিয়ৰ পদ্মিনী এতিয়া ঠাণ্ডা দিন আহিছে যিহেতু সকলো মানুহে মেখেলা চাদৰ পিয়ৰ পদ্মিনী কাপোৰযোৰ অকণমান গৰম লাগি থাকে বহুত বেছি গৰমো নহয় এটা হিচাপৰ গৰমত পিন্ধিব পাৰে কাপোৰৰ যোৰাটো যথেষ্ট ধুনীয়া আৰামদায়ক হয় ঠাণ্ডা দিনত এই কাপোৰ যোৰাকেইটা আমি বনাইছিলোঁ ঠাণ্ডা দিন অহাৰ বাবে আপোনালোকে চাওকচোন এইখনো যথেষ্ট ধুনীয়া হৈছে দেই চাদৰখন এয়া আহল বহল ডাঙৰ যথেষ্ট ডাঙৰকৈ বনোৱা হৈছে কাপোৰখিনি আমাৰ গোস্বামী হেণ্ডলুমতে তৈয়াৰ কৰা হৈছে এইখিনি কাপোৰো এয়া পখিলা ডিজাইনৰ বুটাটো দেই যথেষ্ট ধুনীয়া এয়া পখিলা এটা চাওকচোন চবতে পখিলা দি বুটা মৰা হৈছে য়েল্লো আৰু এইটো স্কাই ব্লু য়েল্লো আৰু স্কাই ব্লুত আপোনাৰ বুটাখিনি মৰা হৈছে আৰু এই ডিজাইনটো অকণমান ডিফাৰেণ্ট হৈছে যথেষ্ট ধুনীয়া মইতো ভাল দেখিছোঁৱে আপোনালোকৰ কেনেকুৱা লাগে আপোনালোকে মোক কমেণ্ট কৰি সকলোৱে জনাব আৰু এইটো হ'ল ছাইড পটিটো এইটো হ'ল কাপোৰযোৰৰ ছাইড পটিটো হয়
আৰু এইখন হ'ল মেখেলা। মেখেলাখনো খুলি দেখুৱাই দিছোঁ আপোনাক। যথেষ্ট ডাঙৰকৈ বনোৱা হৈছে মেখেলাখনো। এয়া চাওকচোন, এইটো এয়া এইখন মেখেলা চাওক, মাজত বুটাও আছে আৰু এয়া ব্লাউজ পিচ ইয়াত সোমাই আছে। এইটো ব্লাউজ পিচটো ন, এইটো এইটো ব্লাউজ পিচটো। এইটো চাওকচোন, ব্লাউজ পিচৰ ডিজাইন এইটো ধুনীয়া বনোৱা হৈছে। আপোনালোকে যদি কাৰোবাক পচন্দ হয় তেতিয়াহ'লে মোক কণ্টেক্ট কৰি আপোনালোকে কাপোৰ যোৰাটো ল'ম বুলি ভাবিলে আপোনালোকে মোৰ লগত কণ্টেক্ট কৰিব পাৰিব। আৰু এযোৰ চাওকচোন, যথেষ্ট ধুনীয়া কাপোৰ আপোনালোকলৈ লৈ আহিছোঁ। পিংক কালাৰতে পিয়ৰ পদ্মিনী যোৰা হয় এইকেইটা। আপোনালোকে চাব, এতিয়া ঠাণ্ডা দিন আহিছে যিহেতু সেইকাৰণে মই পিয়ৰ পদ্মিনী যোৰা কেইটামান বনোৱা হৈছিলে আমাৰ গোস্বামী হেণ্ডলুমতে। আপোনালোকে চাওকচোন, এইটো ডিপ গ্ৰীণ আৰু হোৱাইটত আমি এয়া বিচনী আৰু বৰফি ডিজাইনত আঁচলটো মাৰিছিলোঁ আৰু গোটেই গাটোত বুটা আছে। মিচিং ডিজাইনত যেনেকৈ বুটাখিনি দিয়া হয় তেনেকৈ তিনিটা কৰি ধুনীয়াকৈ গোটেই গাটোতে চাদৰখনৰ বুটা দিয়া হৈছে। যথেষ্ট ধুনীয়া হৈছে কাপোৰযোৰ। আৰু আপোনালোকৰ মেখেলাখন মই দেখুৱাই দিছোঁ। এই মেখেলাখন চাওকচোন, যথেষ্ট ধুনীয়া মেখেলাখনো। এয়া চাওকচোন, মেখেলাখন যথেষ্ট ধুনীয়া হৈছে। এয়া বৰফি ডিজাইন মৰা হৈছে আৰু মিচিঙত ওপৰত বুটাকেইটা দিয়া হৈছে ধুনীয়াকৈ। আৰু এইটো চাইড পটি হয় চাওকচোন, এইটো চাইড পটি হয়। আৰু ইয়াতে আমাৰ ব্লাউজ পিচটো এই মেখেলাৰ লগতে আছে দেই। এইটো চাওকচোন, এইটো ব্লাউজ পিচটো, এইটো এটা ব্লাউজ পিচৰ ইয়াত ডিজাইন এখন দিয়া হৈছে। যথেষ্ট ধুনীয়াকৈ বনোৱা হৈছে কাপোৰযোৰ। যদি আপোনালোকৰ পচন্দ হয়, যদি কাৰোবাক ভাল লাগে বুলি ভাবে তেতিয়াহ'লে মই স্ক্ৰীনত নম্বৰটো দি দিম, আপোনালোকে মোক কণ্টেক্ট কৰিব পাৰিব। আৰু মই পিয়ৰ পদ্মিনী যোৰাকেইটা সেইদিনাও কৈছোঁ, মই আজিও পিংক কালাৰ যিকেইটা যোৰা মই লৈ আহিছোঁ 2800তে দিব পৰা ব্যৱস্থা আমি গোস্বামী হেণ্ডলুমত কৰিছোঁ। আপোনালোকক যদি কাৰোবাক পচন্দ হয় তেতিয়াহ'লে মোৰ লগত কণ্টেক্ট কৰি ধুনীয়াকৈ অফলাইন অনলাইন সকলোতে মোৰ লগত কণ্টেক্ট কৰিলে কাপোৰ যোৰাটো আপোনালোকে পোৱাৰ ব্যৱস্থা মই কৰি দিব পাৰিম। একেবাৰে শেষত এযোৰ কাপোৰ আছে, আপোনালোকক দেখুৱাবলৈ চেষ্টা কৰিছোঁ। এয়া চাওকচোন, পিংক কালাৰত এইযোৰ খুব ধুনীয়া, কালাৰটো যথেষ্ট ধুনীয়া হৈছে। এইযোৰ কালাৰো পিন্ধিলে বহুত ধুনীয়া লাগিব। গোটেইকেইটা কালাৰে যথেষ্ট ধুনীয়া কাপোৰযোৰ। এয়া চাওকচোন, এয়া পিংক কালাৰত এই যোৰাটো চাওকচোন, খুব উজ্জ্বল হৈছে দেই কালাৰ কম্বিনেশ্যন, যথেষ্ট ধুনীয়া। চাওকচোন, এয়া পিয়ৰ পদ্মিনী হোৱাইট আৰু ব্লু মিনা কৰিছে, কাষৰি দিছে বাৰু সেইকেইটা। আৰু ইয়াত বুটা দিছে গোটেই গাতে, ব্লু আৰু হোৱাইটত বুটাকেইটা দিয়া হৈছে চাদৰখনত। যথেষ্ট ধুনীয়া হৈছে কালাৰ কম্বিনেশ্যন। আমিতো বহুত ধুনীয়া দেখিছোঁ, আপোনালোকে কেনেকুৱা দেখে কমেণ্ট কৰি আমাক জনাব। আৰু এইকেইটা চাইড পটি হয় চাওকচোন কাপোৰযোৰ, এইকেইটা চাইড পটি, এই চাইড পটিকেইটা যথেষ্ট ধুনীয়া হৈছে। আৰু এইটো ব্লাউজ পিচ, কাপোৰযোৰ এইটো ব্লাউজ পিচ। আৰু এইখন মেখেলাখনো মই খুলি দেখুৱাই দিছোঁ আপোনালোকক। যথেষ্ট ধুনীয়া হৈছে মেখেলাখনো। এয়া চাওকচোন, খুলি দেখুৱালে কাপোৰযোৰ চাবলৈ ভাল লাগে। আপোনালোকে চাওকচোন, যথেষ্ট ধুনীয়া মেখেলাখন। এয়া চাওকচোন, ব্লু আৰু হোৱাইটত বুটা বাচিছে, ধুনীয়া হৈছে কাপোৰৰ যোৰাটো। যদি আপোনালোকৰ পচন্দ হয়, যদি ভাল লাগে বুলি কাৰোবাক ভাবে তেতিয়াহ'লে মোক কণ্টেক্ট কৰিব পাৰিব। অফলাইন অনলাইন সকলোতে দিয়াৰ ব্যৱস্থা কৰিব পাৰিম আমি। আৰু স্ক্ৰীনত নম্বৰটো আমাৰ দি দিম, আপোনালোকে মোৰ লগত কণ্টেক্ট কৰিব পাৰিব। যদি মোৰ ভিডিঅ'টো চাই ভাল পালে আপোনালোকে তেতিয়াহ'লে মোৰ ভিডিঅ'টোত লাইক, কমেণ্ট আৰু ছাবস্ক্ৰাইব কৰি দিব বুলি মই আশা কৰিছোঁ। আৰু মোৰ ভিডিঅ'টো যিমান পাৰে সিমান শ্বেয়াৰ কৰি দিব বুলি মই আশা কৰিছোঁ। আৰু আপোনালোকে আকৌ আপোনালোকৰ ওচৰলৈ মই নেক্সট এটা ভিডিঅ' লৈ আপোনালোকক লগ পাম। এতিয়া আহোঁ, ধন্যবাদ।